নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চোৱা বন্ধু বান্ধৱীসকল, আমাৰ SI যোনটো হৈ গ'ল 626টা পোষ্ট হয় কামাণ্ডো SI আৰু UB SI, এতিয়ালৈকে ৰিজাল্টটো ঘোষণা কৰা নাই। তাৰ ওপৰত মই এটা কাট অফ বনাইছোঁ। চোৱা বন্ধু বান্ধৱীসকল, কিমান কাট অফ যাব পাৰে অল আছামত। চোৱা বন্ধু বান্ধৱীসকল, UB SIটোত জেনেৰেল কাষ্টৰ কাৰণে যাব পাৰে 70 আৰু 75ৰ ভিতৰত। নিগেটিভ মাৰ্কিং থাকিলেও ইমানখিনি যাবই পাৰে জেনেৰেলৰ কাৰণে, হয় নাই? তোমালোকে ভাবি চোৱা, ইমানো কম কাট অফ নাযায়, কিয়নো ল'ৰা ছোৱালীবিলাকে পঢ়িছিল ন, বহুতখিনি কষ্ট কৰিছিল বহুত দিনৰ পৰা। আৰু OBC আৰু MOBC সকলৰ কাৰণে 50, 55 আৰু 60 ভিতৰতে থাকিব পাৰে UB দেই, UB SI কথাটো কৈছোঁ। আৰু SC সকলৰ কাৰণে 50 পৰা 55ৰ ভিতৰত কাট অফ বনিব পাৰে ৰিটাৰ্ণত দেই। নেক্সটটো হৈছে ST সকলৰ কাৰণে 45 আৰু 50 ভিতৰত থাকিব পাৰে। আৰু STP সকলৰ কাৰণে 45 আৰু 50 ভিতৰত থাকিব পাৰে। চোৱা বন্ধু বান্ধৱীসকল, মই এইটো কনফাৰ্ম কৰি কথাখিনি কোৱা নাই গোটেইখিনি যে ইমানখিনি কাট অফেই যাব, ইয়াতকৈ কমো যাব পাৰে, 40 যাব পাৰে কিছুমানত, ঠিক আছে, কিছুমান ডিষ্ট্ৰিক্টত। চৰি, ডিষ্ট্ৰিক্ট ৱাইজত ভাগ কৰা নাই, অল আছামৰ হয়, মই ডিষ্ট্ৰিক্টত বুলি কৈ পালোঁ। ইমানখিনিয়ে যাব কাট অফটো। জেনেৰেলখিনি অকণমান হাই যাব, কিয়নো জেনেৰেল ল'ৰা ছোৱালীখিনি যিকোনো ইণ্টাৰভিউ দিলে মানে অকণমান সিহঁতৰ হাই কাট অফে যায়। মই এইটো অনুমান কৰি কাট অফ এটা বনাইছোঁ। আৰু নেক্সট এটা আৰু কামাণ্ডো কিমান যাব তাৰ ওপৰত মই এটা বনাই আছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকা, ঠিক আছে। নেক্সট কাট অফটো হৈছে কামাণ্ডো কিমান আছিলে ৰানিং 4.8 কিলোমিটাৰ, হয় নাই? চোৱা বন্ধু বান্ধৱীসকল, কামাণ্ডো একেই যাব কাট অফটো। জেনেৰেলখিনি 70 আৰু 75ৰ ভিতৰত থাকিব পাৰে। আৰু OBC MOBC ল'ৰা ছোৱালীখিনি 50 আৰু 60ৰ ভিতৰতে যাব হা। আৰু SCখিনি 50 আৰু 55ৰ ভিতৰত যাব পাৰে। তাৰপাছত STHখিনি 45 আৰু 50ৰ ভিতৰত যাব পাৰে। আৰু STPখিনি 45 আৰু 50ৰ ভিতৰত থাকিব পাৰে। চোৱা বন্ধু বান্ধৱীসকল, ল'ৰা ছোৱালীবিলাকে ইমানো মানে কম নম্বৰ নাপায়, কিয়নো বহুত দিনৰ পৰা সিহঁতে প্ৰিপাৰেশ্যন চলাই আছিল। আমাৰ যোনটো 6662টা পদৰ ABUBৰ কাৰণেও যোনখিনিয়ে প্ৰিপাৰেশ্যন চলাই আছিল ন, সিহঁতৰ লগতে SI কাৰণে যোনখিনি ল'ৰা ছোৱালী দিবলৈ আছিল। কামাণ্ডো SIটো পাছত ওলাইছিল বাৰু, UB SIটোতো আগতে আছিল। মানে সিহঁতে বহুত আগৰ পৰা প্ৰিপাৰেশ্যন চলাই আছিল আৰু বহুত চোকা ল'ৰা আছে। ডিগ্ৰী কৰা MA কৰা ল'ৰাবিলাকে দিছে SIটো, সেইকাৰণে মানে ইমানো কম কাট অফ নাযায়। নিগেটিভ মাৰ্কিং থাকিলেও বহুতখিনি কুৱেশ্যনবিলাক ইজিয়ে আহিছিল। অকণমান মেথছ আৰু ৰিজনিংখিনি গ্ৰামাৰখিনি অকণমান হাৰ্ড আহিছিল বাৰু, জিকেখিনি অকণমান ইজি আহিছিল। সেইবাবে মানে কাট অফটো মই চাই চিতি বনাই কিনি এটা ভিডিঅ' দিছোঁ। ইমানখিনিয়ে যাব, মানে মোৰ ফালৰ পৰা মোৰ অনুভৱ হয়, মানে ইমানখিনিয়ে যাব যেন লাগে। তোমালোকে যদি কোনে SI এক্সাম দি থৈছা, তলত কমেণ্ট কৰিবাচোন কেনেকুৱা এটা অনুভৱ হৈছে তোমালোকৰ। ইমানখিনিয়ে যাব না তাতকৈ বেছি যাব পাৰে? তলত কমেণ্ট কৰিবা সকলোৱে। খালি মই এইটো মোৰ ফালৰ পৰা অনুমানহে কৰিছোঁ, 100% কনফাৰ্ম দি কথাখিনি কোৱা নাই, ঠিক আছে। ভিডিঅ'টো চোৱাৰ বাবে সকলোৰে ধন্যবাদ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা সকলোৱে আৰু লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম, জয় অসম পুলিচ।